গাইছ মই নাৰায়ণ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। চ' গাইছ আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। ইতিমধ্যে আপোনালোকে ট্ৰেইলাৰত হ'লে নিশ্চয় গম পাইছে যে ভিডিঅ'টো কি হ'বলৈ গৈ আছে। হয় আপোনাৰ মংগল দেউৰী ভাৰ্চেছ ইডি চালি, খুব সুন্দৰ এখন যুঁজ। আৰু আপোনালোকে যুঁজখন চাই ভাল পাব নিশ্চয়। চ' যদি ভাল পায় লাইক কৰিব, চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। টাটা। Oh guys, how cool. গাইছ পুৰা ফাটাফাটি ধূলি উৰুৱাই মাৰিছে। গাইছ একো নেদেখা হৈ গৈছ, পুৰা ধূলি। সৃষ্টি নকৰিব, মহৰ দুৱাল দুজনৰ বাহিৰে বাকী মানুহবিলাক বহি দিয়ক, ৰাইজক খেল উপভোগ কৰিব দিয়ক। আপোনাৰ বৰ্তমান যুঁজি থকা মহালে 3 মিনিট সময় অতিক্ৰম কৰিছে। 3 মিনিট ইতিমধ্যে ইডি চালি মহটো জিকিছে আৰু আমাৰ মংগল দেউৰী মহটো হাৰিছে। খুব সুন্দৰ এখন তয়াময়া যুঁজ দেখুৱালে, যদিও কম সময় যুঁজিলে কিন্তু খুব সুন্দৰ এখন ফাটাফাটি যুঁজ দেখুৱালে গাইছ। ইতিমধ্যে গম পাইছে আপোনালোকে লালমিয়া কালিকাজাৰী ভাৰ্চেছ নাছিৰ আলী ভলুকাগুৰি, খুব সুন্দৰ এখন যুঁজ হ'বলৈ গৈ আছে। আশা কৰোঁ এখন ভাল যুঁজ আপোনালোকে চাবলৈ পাব। চ' বলক, আশা কৰোঁ যদি যুঁজে আপোনালোকক নিশ্চয় মই দেখুৱাবলৈ ট্ৰাই কৰিম। Wow guys, লালমিয়া কালিকাজাৰী নাছিৰ আলী ভলুকাগুৰি দেখিছে, খুব সুন্দৰ এখন খেল হ'বলৈ গৈছিলে, কিন্তু পেনালি দালবাৰী নাৰ্জুল ইছলাম নামাবস্তি গাইছ চাওক তয়াময়া যুঁজ। আশা কৰোঁ খুব সুন্দৰ এখন যুঁজ দেখুৱাব এই হালমহে। তো চাই থাকক গাইছ, খুব সুন্দৰ হালমহ।
সোপা বহুতে বা আগত আগত আমাৰ ৰাইজক উপভোগ কৰিবলৈ দিয়ক। নজরুল ইসলাম নামাবস্তি বর্তমান ভুগি থকা মহালত